নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া ইভিনিঙৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কি পাৰো কিনৰ দেখাই যাম ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু আজি ইমানে গৰম পৰিছে বাপৰে ঘামি অৱস্থা নাইকিয়া হৈ আছোঁ মই মিছত বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ কি বস্তু এতিয়া আপোনালোকক দেখাম চাই থাকক মই অৰ্ডাৰ কৰিছিলোঁ দুটা ৰিং দেখাইছোঁ বহুতে ধুনীয়া আহিছে এতিয়া মই দেখাম ষ্টাইলত সৰু কৰি পিন্ধিব পাৰি ডাঙৰ কৰি পিন্ধিব পাৰি দেখিছে মোৰ বহুতে ধুনীয়া লাগিছে মানে আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব আৰু মানে কোৱালিটিটো বহুত ধুনীয়া আহিছে আপোনালোকে অৰ্ডাৰ কৰি চাব পাৰে মই আৰু এটা বস্তু অৰ্ডাৰ কৰিছোঁ কি হয় এতিয়াই কৈ নিদিওঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম আপোনালোক যিহেতু মোৰ এটা পৰিয়াল হৈ পৰিছে সেইকাৰণে সেইবিলাক শ্বেয়াৰ কৰি ভাল লাগে আৰু সেইকাৰণে কৰিলোঁ আৰু এতিয়া মই চাহটো খাই লওঁ তাৰপিছত এতিয়া বনাব লাগিব আৰু তাৰপিছত আপোনালোকক আকৌ লগ পাই আছে লাইট জ্বলাই লওঁ আৰু খিৰিকীবিলাক বন্ধ কৰোঁ গধূলি হোৱাৰ লগে লগে মাইকী মানুহৰ এইবিলাক কাম থাকেই আৰু এতিয়া দৰিংটো বন্ধ কৰি লওঁ খিৰিকী আজি গা ধুই শুব লাগিব ইমান গৰম লাগিছে নহ'লে মানে গাটো ঘামি থাকিলে মানে ভাল নালাগে আঠা আঠা লাগি থাকে সেইকাৰণে দেখাই যাম চাই থাকিব এতিয়া মই বাহিৰতে বহি আছোঁ আৰু গাড়ীখন আপোনালোকক মই ফুল এটা দেখাইছোঁ লিলি মুখখন একদম সাপৰ মুখখন টাইপৰ ফুলে এইটো বহুতে ভাল লাগে দেখিবলৈ এইটোৰ নামটো মই নাজানো কোনটো দেখিছে ধুনীয়া ফ্ৰেণ্ডছ আজি নেক্সট ডে হয় কালি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আজি কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ আৰু দেখিছে এয়া পথাৰ পানী পূৰা বাঢ়িলে এইকেইদিন ৰ'দ দি অলপ শুকাইছে বাৰু এতিয়া মই ওলাইছোঁ আমাৰ আজি বিহু আব সেই তালৈ ওলাই লৈছোঁ লগৰ এজনীলৈ ৰখি আছোঁ তাই অহা নাই আহিব আৰু এতিয়া আৰু মই ধুনীয়া নাৰ্জী ফুল এইখিনি ৰুই থৈ দিছোঁ বহুত ধুনীয়াকৈ ফুলি আছে আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো শেষৰলৈকে আৰু আমাৰ পোৱালীকেইটাই বৰশীটো পাইছে দেখাইছোঁ পোৱালি মাছটো কি দিলা হা ক'ত টিকলু নাই যে বৰশী কি খালে টিকলু হাই কৈ দিয়া আকৌ টিকলু হাই কৈ দিয়া আকৌ কেলে লাজ লাগে
ধুনীয়া নাৰ্জী ফুলখিনি ফুলি থকা দেখাম বহুতেই ভাল লাগে আৰু এজোপা দেখিছে কৰবী ফুল দেখাইছোঁ এতিয়া দেখিছে এইটো বেছি ভাল লাগে থোপাটো আৰু এইখিনি দেখিছে এইখিনি ফুলিবগৈ আৰু বাহিৰতে আছোঁ বতাহ এজাকো মৰা নাই ইমান গৰম লাগিছে আৰু গছৰ পাত এখিলা হিলা নেদেখিছে গৰম দিনত বতাহ পাবলৈ বহুতেই টান আৰু পোৱালিখিনি পুৰা হালা কৰি আছে বৰশী টোপাই আৰু আজি ভিডিঅ'টো সিমানেই আছিলে চাই কেনেকুৱা পালে জনাব নাপাহৰিব ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেন্তে নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহিছোঁ বাই বাই